এইটো হল পানীৰ মাজত জেল। এইটো চাওক পুৰণা দিনৰ একদম লোহাৰ অৰিজিনেল টপ। এই প্লেচৰ তাৰমানে এই তলৰ ভাগৰ বিলাকত এইবিলাক চব আণ্ডাৰগ্ৰাউণ্ড তাৰমানে ৰুম চুম আছে। এইটো লাইনত একদম চাৰিটা পাঁচটা থৈ দিয়া আছে। বিদেশৰ পৰা ঘূৰিব আহিছে, চাইনাৰ হয় চাগে। এইটো চাওক একদম বিউটিফুল প্লেচ। ফাইনেলি গাইছ, এতিয়া আমি আহি পালোঁ ডিউ ফৰ্ট। আপোনালোকক যে মই কৈ আছিলোঁ একদম ব্ৰিটিছৰ দিনৰ জেগা হয়। এইটো বহুত পুৰণা হয়, প্ৰায় কমে 400 বছৰ প্লাছ মান পুৰণা হয় এই জেগাটো। এইটোৱে হৈছে ডিউ ফৰ্ট। একদম লাগিছেনে 400 বছৰ পুৰণা একদম। এইটো চাওক ইমান ডাঙৰ পাথৰ কাটি থৈ দিছে একদম ৱাল বনোৱাৰ কাৰণে। ইয়াৰ তাৰ মানে চাইডে চাইডে পানী আছিল, এইটো কাৰণ ডিফেন্সৰ কাৰণে ইউজ হৈছিল। সেইটোৰ কাৰণে ইয়াৰ চাইডে চাইডে একদম পানী দিয়া আছিল। এইটো পাথৰটো কাটি কাটি ৱাল বনোৱা আছে এক্সট্ৰাকে। এইটো চাওক ইমান ডাঙৰ ৱাল, ওপৰত একদম টপ চপ লগোৱা আছে। তাৰমানে কোনোৱে এটেক কৰিব নোৱাৰা নিচিনাকৈ এইটো একদম ডিফেন্সৰ কাৰণে একদম ভাবি চিন্তি বনাইছে। তাকো আইলেণ্ডত হয়। এইটোৰ ওপৰতো যাম বাৰু, আপোনালোকে চাব। এইটোৰ ওপৰতো যাম অলপ পিছত। আগতে ইয়াতে তাৰমানে এটা মেইন গান চান শ্বুটিং কৰা একদম বহুত ফেমাছ এটা প্লেচ আছে। সেইটোত আগতে যাই আহোঁ, তাৰপিছত তাৰ ওপৰতো যাম আমি। বৰ্তমান তাৰমানে ইয়াতে বহুত টুৰিষ্ট একদম ভিৰ হৈ আছে। কাৰণ अरे कहना क्या चाहते हो? 1 জানুৱাৰী আহিব, সেইটোৰ কাৰণে বহুত ইয়াতে টুৰিষ্ট ভিৰ হৈ আছে বৰ্তমান। এইবিলাক বহুত টুৰিষ্ট আছে এইটো জেগাত। তাৰমানে এই দুটা খুঁটা যে দেখা পাইছে আপোনালোকে, এইটো তাৰমানে ইয়াৰে মেইন পইণ্ট হয় ফটো উঠা। ये क्या है? এইটো চাওক কিমান ডাঙৰ টপ, অৰিজিনেল পুৰা লোহাৰ হয়। আপোনালোকক ক'ব বিচাৰিছোঁ যে খালি এইটো জেগা খালি পুৰণাই নহয় বা টুৰিষ্ট প্লেচে নহয়, ইয়াতে তাৰমানে বলিউডৰ ডাঙৰ ডাঙৰ হিৰোবিলাকে গান শ্বুটিং, চিনেমা শ্বুটিং কৰিব আহি থাকে ইয়াতে। চাওক আপোনালোকে কিমান মানুহ ভিৰ একদম। এইখিনি প্লেচ তাৰমানে বহুত ফেমাছ হয় এইখিনি এৰিয়াত। ইয়াতে তাৰমানে গান চান বলিউডৰ শ্বুটিং হৈ থাকে, সেইটোৰ কাৰণে। এইটো হ'ল পানীৰ মাজত জেল। ভাবি চাওক আপোনালোকে কিমান ভয় খাইছিল প্ৰিজনাৰসকলে, কেদিবিলাক যোনে তাতে থাকিছিল। ভাবি চাওক আপোনালোকে কিমান ভয় খাইছিল। এইটো হ'ল পানীৰ মাজত, সাগৰৰ মাজত জেলটো। কোনোৱে পলাবও নোৱাৰে, একো কৰিব নোৱাৰে। বৰ্তমান ইয়াৰ ভিতৰত যাব নোৱাৰে কাৰণ বন্ধ কৰি দিছে। এইটো কনষ্ট্ৰাকশ্যন চলি আছে এতিয়া, তাৰমানে তাৰ অৱস্থাটো ঠিক নহয়। সেইটোৰ কাৰণে কায়ামত মুভিটো তাৰমানে ইয়াতে 70% চৰি কিবা 30% 40% ইয়াতে তাৰমানে শ্বুটিং হৈছিল এইটো প্লেচতে। কায়ামত মুভি, অজয় দেৱগন আছে তাতে। এইবিলাক চাওক, সাগৰ পাৰত একদম ধুনীয়া ধুনীয়া ছোৱালীও আছে। আপুনি যদি থাৰ্কি হয় তাৰমানে ইয়াতে ছোৱালীও চাব আহিব পাৰে। ঘূৰিব নাহিলে আপুনি প্লেচটো ভিজিট কৰি, যেনিবা আপুনি ভাগৰি গৈছে, যেতিয়া প্লেচটো চাব আপোনাৰ আমনি লাগি গৈছে, তেতিয়াহ'লে আপুনি ছোৱালীও চাই থাকিব পাৰে ইয়াতে। এতিয়া তাৰমানে ইয়াৰ অৱস্থাটো বহুত বেয়া হৈ গৈছে। সেইটোৰ কাৰণে চব জেগাতে তাৰমানে কনষ্ট্ৰাকশ্যন চলি আছে। যেনিবা নতুন বনাব, তেতিয়াহে টুৰিষ্টবিলাক ভিজিট কৰিব পাৰিব। সেইটোৰ কাৰণে এইটো চাওক ইমান ডাঙৰ গেট। ভিতৰত সুন্দৰ এটা পাৰ্কো আছে, ইয়াতে অলপমান জিৰণি ল'ব পাৰে। এতিয়াৰ অৱস্থাটো বহুত বেয়া, তাৰমানে একদম কনষ্ট্ৰাকশ্যন চলি আছে। চব বস্তু বেছিকৈ পুৰণা হৈ গৈছে। সেইটোৰ কাৰণে এইটো একদম পাহাৰৰ নিচিনা বহুত ওখ হয়, উঠি উঠি একদম ভাগৰ লাগি গৈছে। আৰু ওপৰৰ পৰা ইমান গৰম হয়, সেইটোৰ কাৰণে চাওক ইমান তলত একদম ওপৰত উঠি উঠি, চিৰি একো নাই। ফাইনেলি আহি পালোঁ আমি এতিয়া ওপৰত আহি একদম কি ক'ম আৰু, বহুত গৰম লাগিছে, ভালটো লাগি আছে। তাৰমানে নতুন নতুন বস্তু দেখা পাই আছোঁ, যিহেতু একদম পুৰণা 400 বছৰ 500 বছৰ পুৰণা বস্তুবিলাক। এইবিলাক চাওক বহুত টুৰিষ্ট আছে।
টপবিলাকত একদম ফটো উঠি আছে। কি বিউটিফুল বিউটিফুল ছোৱালী আছে একদম। মানুহবিলাকে ইয়াতে ঘূৰিব আহি তাৰ মানে জাগা নাচাই ছোৱালী বেছিকৈ চায়। এইবিলাক চাওক, এইটো হ'ল ইয়াৰ বাহিৰৰ ভিউ। তলতো মানুহবিলাকে একদম ফটো উঠি আছে সাগৰ পাৰত। এইটো পেলাই থোৱা আছে অৰিজিনেল টপ, একদম এই ব্ৰিটিছৰ জমানাৰ টপ একদম পেলাই থোৱা আছে ইয়াতে। এইবিলাকত দি চাগে একদম ফায়াৰ কৰিছিল আগতে। শান্তি পালোঁ একদম, বহুত ৰ'দ হয়। মোৰ ওখৰ পৰা ভয় লাগে, ইমান ওখ হয়। ইয়াতে আহি এটা তাৰ মানে প্ৰমাণ পালোঁ, আপোনালোকেও তাৰমানে লাইফত বহুত পইচা কামাওক। পইচা বহুত দৰকাৰী বস্তু হয় জীয়াবৰ কাৰণে লাইফত। আপোনালোকেতো গমেই পায় তাৰমানে বহুত আজিকালি তাৰমানে ব্ৰেকআপ হোৱা কেছটো নৰ্মেল হৈ গৈছে। সেইটোৰ কাৰণে ইয়াতে আহি তাৰমানে এটা প্ৰমাণ পালোঁ, পইচা যদি থাকে আপোনাৰ পকেটত একদম এনেকুৱা সুন্দৰী ছোৱালী পাব। বুঢ়া মানুহবিলাকে ইয়াতে একদম সুন্দৰী লৈ ঘূৰিব আহিছে। ৰ'দত একদম ঘূৰি ফুৰি তাৰমানে আমাৰ চুলিবিলাক একদম শুকাই গৈছে। চুলি ঠোঁট ওঠ একদম গোটেই শুকাই গৈছে, গোটেই মানুহটো শুকাই গৈছোঁ। এতিয়া অলপমান আমি ভিতৰত ভৰাব লাগিব কিবা, তেতিয়াহে আমি জিকা হৈ যাম। কায়মত শ্বুটিঙত তাৰমানে একদম অজয় দেৱৰ কাৰণে ইয়াৰ পৰা উল্টি পল্টি আহে একদম। আপোনালোকে চিনটো চাব চিনেমাত। এইটো আমি আহি পালোঁ এতিয়া চবচে ওপৰত। ইয়াৰ ওপৰত আৰু একো নাই। ইয়াৰ পৰা একদম আপোনালোকক মই দেখুৱাই আছোঁ কি সুন্দৰ ভিউ দেখা পায়। আপুনি একদম জবৰদস্ত বুলি ক'ব পাৰে। এইটো চাওক কি সুন্দৰ। তাৰমানে আমাৰ ৰ'দত একদম ঘূৰি অৱস্থাবিলাক বেয়া হৈ গৈছে। কিমান ৰ'দ, একদম মোৰ উশাহ চুশাহ নোপোৱা হৈ গৈছোঁ। ইয়াতে বহুত ৰ'দ আছে, ওপৰৰ পৰা গৰম ৰ'দ আৰু কি ক'ম, ঘূৰি এনাৰ্জিও ডাউন হৈ গৈছে, এনাৰ্জি লছ হৈছে একদম বহুত। চিনেমাখনত তাৰমানে ইয়াৰে পৰা গুণ্ডাটোক পেলাই দিছিল। এইটো প্লেচ তাৰমানে আগতে ইমান ফেমাছ নাছিল, যিহেতু ইয়াতে তাৰমানে কায়ামত মুভিটো ফুল ইয়াতে শ্বুটিং হৈছে। অজয় দেৱগনৰ কায়ামত চিনেমাখন, সেইটোৰ কাৰণে যেনিবা সেইটো চিনেমা ওলোৱাৰ পিছত এইটো তাৰমানে বহুত ফেমাছ হৈ গৈছে। সেইটোৰ কাৰণে এইটো টুৰিষ্ট প্লেচত তাৰমানে বহুত মানুহ ভিজিট কৰে। আৰু মেইন কাৰণটো হ'ল ভিৰ হৈ থকা মেইন কাৰণটো হ'ল যে 31 তাৰিখ হয় আজি, 31 তাৰিখ 1 জানুৱাৰীৰ কাৰণে ইয়াতে তাৰমানে বহুতে আমাৰ চাইডে কেনেকুৱা অসমত তাৰমানে পিকনিক খাব যায় তেনেকুৱা নিচিনা ইয়াতে তাৰমানে ঘূৰিবৰ কাৰণে। সেইটোৰ কাৰণে টুৰিষ্টবিলাক বেছি বাঢ়ি গৈছে, সেইটোৰ কাৰণে ভিৰ বহুত। এতিয়াও একদম পূৰা নিউ কণ্ডিশ্যনত আছে একদম ইয়াৰ বস্তুবিলাক, ইমান শ বছৰ পুৰণা হ'লেও। এইটো চাওক আপুনি টপ, এইটো চাওক, এইটো আৰু এইটো লাইনত একদম 4টা-5টা থৈ দিয়া আছে। কি ডেঞ্জাৰ একদম, গোটেই লোহাৰ হয় একদম। এইটো চাওক পুৰণা দিনৰ একদম লোহাৰ অৰিজিনেল টপ। ইয়াৰ ভিতৰত কি আছে চাওক আপুনি, এতিয়াও চলিব চাগে চলালে। এইটো কি আণ্ডাৰগ্ৰাউণ্ড হয় নেকি কিবা, এইবিলাক কিবা একদম গাটা চাটা আছে ভিতৰত। আণ্ডাৰগ্ৰাউণ্ড ৰাস্তা হয় চাগে, আগৰ দিনৰ পুৰণা হয়, আণ্ডাৰগ্ৰাউণ্ড হয়। এইটো তাৰমানে ৱাৰ হৈছিল সেইখিনি টাইমৰ একদম পুৰণা 400-500 বছৰ পুৰণা ৰাস্তা। এইবিলাক টানেল হয়, এতিয়া বন্ধ হৈ গৈছে, এতিয়া যাব নোৱাৰে। আপুনি যে এই প্লেচখিনি দেখা পাইছে, এই প্লেচৰ তাৰমানে এই তলৰ ভাগৰবিলাকত এইবিলাক চব আণ্ডাৰগ্ৰাউণ্ড তাৰমানে ৰুম চুম আছে। এতিয়া তাৰমানে যাব নোৱাৰা হৈ গৈছে, যিহেতু তাৰমানে বহুত পুৰণা হয়, সেইটোৰ কাৰণে একদম ডিষ্ট্ৰয় হৈ গৈছে। সেইটো কাৰণে এতিয়া যাব নোৱাৰে। এইবিলাক যে যিমান দেখা পাইছে এইবিলাক ৰাস্তা হয়, ইয়াৰ তলত তাৰমানে বহুত আণ্ডাৰগ্ৰাউণ্ড ৰুম চুম এনেকুৱা বস্তু আছে। এতিয়া যাব নোৱাৰে, এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিম। এইটো আগৰ দিনৰ চাৰ্চ আছিল চাগে, এইটোও চাৰ্চে আছিল। ইয়াতে তাৰমানে জিজাছক মানিছিল মানুহবিলাক। এইটো ফটোত তাৰমানে এটেক কৰা তাৰমানে চান্সে নাছিল, যিহেতু এইটো একদম আইলেণ্ডৰ মাজত, যিহেতু সাগৰৰ মাজত বনাইছে সেইটোৰ কাৰণে। আৰু চাইডে একদম পূৰা চব একুৰেট একদম বস্তুবিলাক বনাই ৰাখিছে, যাতে কোনো ধৰণৰ দুৰ্ঘটনা নহয়।
ইয়াতে সোমাই তাৰমানে ইয়াৰ ভিতৰত এটা কিবা এনেকুৱা বস্তু আছে, কি লিখা আছে ইমান ভালকৈ চিনি নাপায়, খালি ইয়াতে চনটো পঢ়িব পাৰিছোঁ 1900 ইয়াতে লিখা আছে, বাকী এইবিলাক ইমান ভালকৈ চিনি নাপায় কি লিখা আছে। কিন্তু কি হয় একো তাৰমানে ইয়াতে চিন নাই যে গম পাম আমি কি হয় এইটো বস্তু। ইয়াৰে পৰা চাওক আপোনালোকে কি ভিউ দেখা পায় একদম। চিনেমা হোৱা ঠাইটো এইটো হয়, ইয়াৰে পৰা ওলাই এইটো দেখা পায়। এতিয়া আমি তাতে যাম। ইমানখিনি যিহেতু আমি হিষ্টৰীটো নাজানো, যিখিনি জানো সেইখিনি আপোনালোকক ক'ব চেষ্টা কৰিছোঁ। 400 বছৰ পুৰণা কথাটো বাদ দিয়ক, এতিয়া আমি নতুন জেনেৰেশ্যনৰ কথা কওঁ। ইয়াতে একদম উল্টি পাল্টি আহিছিল, ইয়াতে একদম ফাইট হৈছিল চাবি চিনেমাত। এই গুণ্ডাটোক ইয়াৰে পৰা গুণ্ডাটোক লাত মাৰি দিয়ে, তাৰপিছত ইয়াতে একদম এনেকৈ পিছলি পৰি যায়। বহুত ওখ উঠিলোঁ, ইমান গৰম লাগি আছে তাৰমানে। ফায়াৰিং কৰা প্লেচ মানে কি হয়, খিৰি কিয় নহয় ফায়াৰিং কৰা চাগে এই চাইডেদি। তাৰমানে বাহিৰৰ পৰা কোনোবাই এটেক কৰিব আহিলে তাৰমানে এইবিলাক এইটো ভাল নহয়। চব বন্ধ কৰা আছে এতিয়া। বাহিৰৰ পৰা তাৰমানে এনিমিবিলাক আহিলে, যেনেকৈ পাবজিত আপুনি এনিমি মাৰে একদম লুকাই লুকাই কভাৰ লৈ লৈ, এইটো কভাৰ এইটো বাহিৰত তাৰমানে এনিমি আহিলে ইয়াৰ পৰা ভালকৈ দেখা পায়, ইয়াৰ পৰা একদম এটেক কৰে। এতিয়া আমি ওপৰত যাই আছোঁ, চবচে ওপৰত কি আছে চাব। অ' ভাই চাব কি আল্টিমেট ভিউ, একদম মজা লাগি গৈছে। যিমান ভাগৰ আছিল চব নোহোৱা হৈ গৈছে এতিয়া একদম জোচ আহি গৈছে। এইটো আপুনি চাব পাৰে, একদম ইয়াৰ পৰা আল্টিমেট ভিউ দেখা পায়। চবচে টপত আহিছোঁ বৰ্তমান আমি এতিয়া। এইটো চিনেমা শ্বুটিং হোৱা প্লেচটো এইটো হয়, কিন্তু তাতে নাযাওঁ কাৰণ তাতে চাবলগীয়া একো নাই। ইয়াৰে পৰা চাই লওক আপোনালোকে। এইবিলাক তাৰমানে বন্ধ কৰি দিছে। আৰু চাওক আপুনি এইবিলাক পুৰণা টাইমৰ একদম আণ্ডাৰগ্ৰাউণ্ড গুফা নিচিনা এইবিলাকত তাৰমানে এতিয়া যাব নিদিয়ে, বন্ধ কৰি দিছে। পূৰা জংঘল হৈ গৈছে, চাওক আপুনি ইমান পুৰণা বস্তু এতিয়াও আছে। এইবিলাক এতিয়াও ৰাস্তা চিৰি একদম ভিতৰত চাগে কি আছে সেইটো কোনেও নাজানে, কাৰণ ইয়াতে যোৱা বন্ধ কৰি দিছে এতিয়া। এনেকুৱা চিষ্টেমত এইটো প্লেচ বনাইছে তাৰমানে এটেক কোনেও কৰিব নোৱাৰে, যাতে ডিফেন্সত তাৰমানে কোনো ধৰণৰ তাৰমানে ভুল কৰা নাই ডিফেন্সত। এনেকুৱাকৈ বনাইছে এই প্লেচটো। চব চাইডে একদম ডিফেন্সৰ একদম 100% তাৰমানে মাথা মগজ লগাই বনাইছে। চাৰিও চাইডে পানী আৰু ওপৰৰ পৰা কাটি থৈ দিছে পাথৰবিলাক, ইমান ডাঙৰ পাথৰবিলাক কাটি থৈ দিছে, যাতে বাহিৰৰবিলাক এটেক কৰিলে যাতে ভিতৰত আহিব নোৱাৰে, তেনেকুৱা বনাই থৈ দিছে। এইবিলাক চাওক ইমান ডাঙৰ পাথৰৰ ওপৰত বনোৱা আছে এই ফৰ্টটো, কিলাটো। এইবিলাকত আগতে পানী আছিল, এতিয়া শুকাইছে। এইটো এটা আইলেণ্ড হয়, ভাবি চাওক 40 কিলোমিটাৰ দীঘল এটা আইলেণ্ড, তাতে আমি বৰ্তমান এতিয়া আছোঁ। এই চাওক চাৰিওপিনে সাগৰ আছে একদম, এই চাইডে সাগৰ, এই চাইডে সাগৰ, এই চাইডে সাগৰ। পুৰণা জমানাতে তাৰমানে মানুহবিলাক পুৰণা দিনত তাৰমানে ইয়াতে ঘুমাই লৈছিল চাগে। এতিয়া বৰ্তমান ইয়াতে কিবা হাগিছ পেন পৰি আছে। ইয়াতে চাগে পুৰণা জমানাত মানুহবিলাক ঘুমাই লৈ এই ফুটাটোৰে এইটোৰে এটেক কৰিছিল এনিমিবিলাকক। ইয়াতে চাগে এটা মানুহ ঘুমাই গৈছিল, আৰু যাৰ তাৰমানে জজ বেছিকৈ আছিল তাৰমানে ইয়াতে খোলাকে গৈ এনেকৈ একদম গুলি মাৰিছিল, এটেক কৰিছিল। ডাইৰেক্ট তাৰমানে জাগাত এনেকৈ বেল্টি পৰিছিল। এইটো পুৰণা চাৰ্চ হয়, এইটো ব্ৰিটিছবিলাকৰ একদম জমানাৰ পুৰণা চাৰ্চ। ইয়াতে যাম ব্ৰিটিছবিলাকক এটেক কৰিব যাওঁ। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो।
টেং চলাম আৰু মই চাং গিয়াৰডাল ক'ত দিছে কেনেকুৱা লাগিছে ভাল লাগিছে না একদম रहने तो बहुत बुरे लग रहे तौबा 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 सारा मूड खराब कर दिया এইটো হ'ল একদম পুৰণা ব্ৰিটিছৰ জমানাৰ একদম টেংক হয় আমি চাগে জন্মটো বাদ দি আমাৰ একদম আমাৰ अबे जल्दी बोल कल सुबह पनवेल निकलना है আমাৰ চাগে আইতা ককাও জন্ম হোৱা নাছিল ইমান দিনৰ পুৰণা এইটো টেংক হয় এতিয়াও একদম পুৰা পাৰফেক্ট কণ্ডিশ্যনত আছে এইবিলাক চাওক এইবিলাক ইয়াতে চাগে ড্ৰাইভাৰ বহিছিল ইয়াতে এতিয়া বৰ্তমান ইমান ঠিক অৱস্থাত নাই তথাপিও ভাবি চাওক ইমান এতিয়া কোনোবাই একদম বদমাছ মানুহবিলাকে ইয়াতে টুৰিষ্টবিলাকে আহি একদম এতিয়া বৰবাদ কৰি পেলাইছে ইয়াতে বটল চটল সোমাই থৈ দিছে এইটো এতিয়াহে তাৰমানে এটা বস্তু দেখা পালোঁ এইটো পুৰণা দিনৰ একদম ডেঞ্জাৰ বস্তু আছে মই চাব গৈ আছোঁ এতিয়া এইটো চাবিয়া এইটো চাওক একদম আণ্ডাৰগ্ৰাউণ্ড ইমান ডাঙৰ গুফা আছে আণ্ডাৰগ্ৰাউণ্ড ভিতৰত কিবা পানী জমা হৈ আছে এতিয়া গাঁতাত পুৰা আণ্ডাৰগ্ৰাউণ্ড হয় এইটো কৈছোঁ নহয় মই আগতে আপোনালোকক একবাৰ কৈছোঁ এইটো এৰিয়া তাৰমানে গোটেই আণ্ডাৰগ্ৰাউণ্ড হয় এতিয়া যাবলৈ নিদিয়ে এইটো চাওক এইটো তাৰমানে নমি যোৱা হয় তলত এইটো পুৰা আণ্ডাৰগ্ৰাউণ্ড এৰিয়া হয় একদম যাবলৈ নিদিয়ে এতিয়া ইয়াতে চাগে চব ৰেডি কৰিছিলে এইবিলাকে তাৰমানে সিহঁতৰ প্লেচবিলাক হয় য'ত তাৰমানে ষ্টে কৰিছিল আগৰ দিনৰ মানুহবিলাক এইটো বৰ্তমান ব্লক হৈ গৈছে ই এটা ৰাস্তা আছে গুফা এটা আছে ভিতৰৰে যোৱা ইয়াতে চাগে এটেক চেটেক হ'লে লুকাই থাকিছিলে এইটো লুকোৱা জেগা হ'ব পাৰে এইটো পুৰা ডেঞ্জাৰ একদম চাওক এইটো আপুনি পুৰা গুফা আণ্ডাৰগ্ৰাউণ্ড হয় চব এৰিয়া তাৰমানে আণ্ডাৰগ্ৰাউণ্ড আছে ইয়াতে ক'ত কোনটো কি আছে ইমান একো ভালকৈ ধৰিব নোৱাৰি এই চাইডেৰে তাৰমানে এই গুফাটোৰে ভিতৰত আহি ইয়াতে তাৰমানে এটা দুৱাৰ আছে এটা কিবা আছিল তো ক'ত গ'লে আপোনালোকক দেখুৱাই আছোঁ ৰ'বা এইটো চাওক এইটো এই চাইডেৰে ওলাব পাৰে এই চাইডেৰে সোমালে সেই চাইডে ওলাব পাৰে সেই চাইডে সোমালে এই চাইডে ওলাব পাৰে এইটো এটা ৰাস্তা আৰু এইটো দূৰত আছে আপোনালোকে দেখিব নোৱাৰিব চাগে গোটেই তাৰমানে এইবিলাক আণ্ডাৰগ্ৰাউণ্ড আছিল আগতে ভাবি চাওক কিমান ডেঞ্জাৰ মাথা দি একদম 100% তাৰমানে ব্ৰেইন ইউজ কৰি বনাইছে জেগাটো একদম চাই মই আচৰিত হৈ গৈছোঁ নিজে আজিৰ কাৰণে ইমানেই আছিল এইটোৱে আছিল ডিউ ফৰ্টৰ ওপৰত একদম ব্লগ এইটো ভিডিঅ' এইখিনিতে সমাপ্ত আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব যাতে আপুনি মোক ছাপোৰ্ট কৰে যাতে মই অলপমান আৰু আগুৱাই গৈ আপোনালোকক ভাল ভিডিঅ' দিব চেষ্টা কৰিম বাই